ए मादानी, हु आर यू? तुम पाकिस्तान का एजेंट हो, तुम बांग्लादेश का एजेंट हो। तुमको चीर देंगे, फाड़ देंगे। आसाम में उच्छेद चलेगा और चलते रहेगा। তুমি কোন হয় অসমৰ বিষয়ে মাত মাতিবৰ বাবে? তুমি মুখ্যমন্ত্ৰীক ৰঙা চকু নেদেখাবা। তোমাক আমি এৰি নিদিও। तुम पाकिस्तान का एजेंट होकर यहाँ पे बात करते हो। বৰ্তমান আকৌ নতুন বিতৰ্ক ষ্টাৰ্ট হৈছে বন্ধুসকল। আকাশ শইকীয়া কেইদিনমান আগত আজমলক লৈ তুচ্ছ তাচ্ছিল্য মন্তব্য আগবঢ়াইছে, কিন্তু তাৰ পিছে পিছে দেখা গ'ল আনফৰ ডাঙৰীয়া আকাশ শইকীয়াৰ ওচৰত গ'ল আৰু আব্বা জানকৈ মাতিব ষ্টাৰ্ট কৰিল। ফোনত বোলে আকাশ শইকীয়া আনফৰ ডাঙৰীয়াক আব্বা জানকে মাতে। এই কথা আকাশ শইকীয়া নিজেই কৈছে। বন্ধুসকল, এতিয়া আকৌ আগভেটি ধৰিছে মাদানিক তুচ্ছ তাচ্ছিল্য মন্তব্য ষ্টাৰ্ট কৰিছে। पाकिस्तान के एजेंट हो, आप लोग बांग्लादेश के एजेंट हो। डॉन क्या हुई मदानी अभी न जानो। मदानी टोकर पड़े चीर के रख देंगे। मदानी वी आर वार्निंग यू। अभी जो कब বিচাৰিছো मदानी যে তো চিৰি দিম ফালি দিম। মুখ্যমন্ত্ৰী একটা ৰঙা চকলি দেখুৱাবি। সিধা কথা, স্পষ্ট কথা। বন্ধুসকল, এইবোৰ নতুন বিতৰ্কৰ ষ্টাৰ্ট নেকি? বানপানীৰ সমস্যা কি সমাধান হৈ গ'ল নে? বন্ধুসকল, আপোনালোকে ভাবি চাওক, এইবোৰ হ'ল সংগ্ৰামী নেতা। এই সংগ্ৰামী নেতাৰ নতুন বিতৰ্ক ষ্টাৰ্ট হ'ল। বানপানীৰ বিতৰ্ক শেষ, বানপানীৰ সমস্যা শেষ। এইবাৰ আগভেটি ধৰিছে মাদানী। ৰঙা চকুত দেখুৱালে মুখ্যমন্ত্ৰীক আমি এৰি নিদিওঁ। অসমত উচ্ছেদ চলি আছে আৰু মিয়াৰ উচ্ছেদ চলিব লাগিব। যিমান পাৰে মুখ্যমন্ত্ৰীয়ে সোনকালে উচ্ছেদ কৰি এইবোৰ বাংলাদেশী মিয়াক গুচাব লাগে। বন্ধুসকল, আপোনাৰ মতামত কি? আপোনালোকৰ মতামত দাঙি ধৰিব। এইবোৰ একচুৱেলি সংগ্ৰামী নেতা নে অন্য কিবা? যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ মতামতটো দাঙি ধৰিব। জয় অসম।